নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছো। আৰু আজিৰ এই ক্লাছটোত আমি আলোচনা কৰিম তোমালোকৰ লগত নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ভাৰতৰ ৰাজনৈতিক দল। এই যিটো তোমালোকৰ ৰাজনীতি আৰু অৰ্থনৈতিক বিজ্ঞান খণ্ডৰ 1 নম্বৰ লেচন আছে, এই লেচনটো তোমালোকৰ MCQ আৰু শ্বৰ্ট কুৱেশ্যনছখিনিৰ বিষয়ে। তোমালোকে নিশ্চয় জানা তোমালোকৰ পৰীক্ষাত MCQ আহে, লগতে শ্বৰ্ট কুৱেশ্যনবিলাকো আহে, নহয় জানো, য'ত তোমালোকৰ পাৰ কুৱেশ্যন বেচিছত তোমালোকক 1 মাৰ্ককে দিয়ে। গতিকে তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় এইখিনি MCQ লগতে শ্বৰ্ট কুৱেশ্যনছখিনি মনত ৰখোৱা। গতিকে আজিৰ এই ক্লাছত আমি সকলোখিনি কথা ডিছকাশ্যন কৰিম। গতিকে তুমি যদি ক্লাছ 9ত পঢ়ি আছা তেনেহ'লে এই ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা। তোমালোকৰ গোটেই ইম্পৰ্টেণ্ট যিখিনি MCQ ভাৰতৰ ৰাজনৈতিক দল এই পাৰ্টিকুলাৰ লেচনটোৰ গোটেইখিনি ক্লিয়াৰ হৈ যাব। অ'কে ভাইটি ভণ্টিসকল, 1 নম্বৰ কুৱেশ্যনটো মন কৰা। 1 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে যে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। অৰ্থাৎ যিখন দেশত কেৱল মাত্ৰ এটা দলে শাসন কৰে, যিখন দেশত কেৱল মাত্ৰ এটাহে দল আছে, সেই সেনেকুৱাবিলাক ৰাষ্ট্ৰই হৈছে একদলীয় শাসন ব্যৱস্থা থকা ৰাষ্ট্ৰ। এতিয়া ভাৰত, চীন, আমেৰিকা, ফ্ৰান্স, এইকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো কি হ'ব? যে একদলীয় শাসন ব্যৱস্থা থকা এখন ৰাষ্ট্ৰৰ নাম হৈছে চীন। চীনৰ কথা নিশ্চয় তোমালোকে শুনিছা। চীন এখন দেশৰ নাম হয়। সেই চীনত কেৱল মাত্ৰ এটা দলহে আছে। অৰ্থাৎ চীনত কেৱল মাত্ৰ এটা দলেহে শাসন কৰে। তাত এনেকুৱা নহয় যে কি ভাৰতবৰ্ষৰ নিচিনা BJP আছে, কংগ্ৰেছ আছে, এনেকুৱা নহয় মানে। তাত কেৱল মাত্ৰ এটাই আছে, কমিউনিষ্ট পাৰ্টি, আৰু সেই কমিউনিষ্ট পাৰ্টিয়ে সেই চীনত ৰুল কৰি থাকে। বুজি পালা? অ'কে, 2 নম্বৰ কুৱেশ্যনটো মন কৰা। 2 নম্বৰ কুৱেশ্যনটো হৈছে যে কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্ম লাভ কৰিছিল? অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতিষ্ঠাতা কোন? আমি যে কওঁ জাতীয় কংগ্ৰেছ দল এনেকৈ হাত এখনৰ যে চিম্বল এটা, সেই কংগ্ৰেছ দল যে, তাৰ কথা কোৱা হৈছে। এতিয়া সেই কংগ্ৰেছ দলটো কোনে প্ৰতিষ্ঠা কৰিছিলে? সেই কংগ্ৰেছ দলটো প্ৰতিষ্ঠা কৰিছিলে এলেন অক্টেভিয়ান হিউমে। ইয়াত আমাক অপশ্যন বহুতকেইটা দিছিলে, মন কৰা। এলান বৰ্ডাৰ, উমেশ চন্দ্ৰ বেনাৰ্জী, এলেন অক্টেভিয়ান হিউম নে ওপৰৰ এজনো নহয়, এনেকুৱা ধৰণে আমাক দিছে। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এলেন অক্টেভিয়ান হিউম। এইটো তোমালোকৰ কুইজতো কেতিয়াবা আহি থাকে যে কি ভাৰতীয় জাতীয় কংগ্ৰেছ এই দলটোৰ প্ৰতিষ্ঠাতা কোন আছিল। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ভাৰতীয় জাতীয় কংগ্ৰেছ দলটোৰ প্ৰতিষ্ঠাতা হৈছে, নতুবা জন্মদাতা হৈছে এলেন অক্টেভিয়ান হিউম। বুজিলা? নেক্সটটো মন কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? আমেৰিকা যুক্তৰাষ্ট্ৰত কি দলীয় ব্যৱস্থা আছে বাৰু? যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে নে গণতান্ত্ৰিক ব্যৱস্থা আছে নে দ্বিদলীয় ব্যৱস্থা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হৈছে দ্বিদলীয় ব্যৱস্থা। বুজিলা? ইয়াৰ শুদ্ধ অপশ্যনটো এইটো, গ নম্বৰটো, দ্বিদলীয় ব্যৱস্থা। নেক্সট মন কৰা। নেক্সট তোমালোকৰ কাৰণে এটা ইয়াত শ্বৰ্ট কুৱেশ্যন অনা গৈছে, আৰু শ্বৰ্ট কুৱেশ্যনটো হৈছে যে কি ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য কি বাৰু? সংগঠন, নীতি, আদৰ্শ আৰু আঁচনি। যিবিলাক ৰাজনৈতিক দল, এতিয়া ৰাজনৈতিক দল বুলি কোৱাৰ লগে লগে কি বুজা বাৰু? আমি আগৰ ক্লাছটোতো ডিছকাশ্যন কৰি আহিছোঁ অলৰেডি, নহয় জানো? আগৰ ক্লাছটোত আমি সকলোবিলাক কথা আলোচনা কৰিছোঁ। ৰাজনৈতিক দল কাক বুলি কোৱা হয়, সিহঁতৰ মূল কামবিলাক কি, লক্ষ্য কি, উদ্দেশ্য কি, সকলোবিলাক কথা আলোচনা কৰি আহিছোঁ। গতিকে আগৰ ক্লাছটো ভাল ধৰণে চাই ল'বা। অ'কে, নেক্সটটো মন কৰা। UPA তাৰ ফুল ফৰ্ম কি? UPAৰ ফুল ফৰ্ম কি বাৰু? UPAৰ ফুল ফৰ্ম হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। ইয়াত বিভিন্ন ধৰণৰ এলায়েন্স মানে কি, মানে এনেকৈ এলায়েন্স কৰে যে, মানে মৰ্চা চৰকাৰ বুলি কয়, মানে দুটা দল মাৰ্জ হৈ পিনে যে চৰকাৰ গঠন কৰে, সেইটো কথা কোৱা হৈছে। এতিয়া আমাৰ অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ, AGP অসম গণ পৰিষদ, নিশ্চয় তোমালোকে নামটো শুনিছা, হাতী চিম্বলৰ আছিলে। সেই অসম গণ পৰিষদ বৰ্তমান BJPৰ লগত মাৰ্জ হৈ গ'ল। বুজি পালানে? BJPৰ লগত এলায়েন্সত আছে, মানে কথাটো ঠিক তেনেকুৱা হয়। এটা UPA মানে হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। এইটো মানে পৰীক্ষাত কেতিয়াবা আহি থাকে। UPA ফুল ফৰ্ম কি? UPAৰ ফুল ফৰ্ম হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। ভুল নকৰিবা, লিখিব পাৰিব লাগিব পৰীক্ষাত আহিলে। অ'কে, নেক্সটটো মন কৰা। ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা বা লিখা। ৰাজনৈতিক দল, যিবিলাক ৰাজনৈতিক দল থাকে, BJP, AGP, কংগ্ৰেছ, আম আদমি পাৰ্টি, হয় নাই, শিৱসেনা, এইবিলাক ৰাজনৈতিক দল আছে, এই দলবিলাকৰ প্ৰধান কাৰ্যৰ ভিতৰত যিকোনো এটা লিখিব কৈছে। দেখিছানে? যিকোনো এটা বুলি কৈছে। এটা লিখিব কৈছে কাৰণে ইয়াত আহিব 1 নম্বৰ পৰীক্ষাত। এতিয়া ইয়াত শুদ্ধ উত্তৰটো কি হ'ব? জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰাই হৈছে ৰাজনৈতিক দলৰ প্ৰধান কাৰ্য। বুজিলা? অ'কে, অসমৰ এটা আঞ্চলিক দলৰ নাম হৈছে BJP, AGP, AAP মানে আপ, RSS। শুদ্ধ উত্তৰটো হৈছে AGP, অসম গণ পৰিষদ। অসমৰ এটা আঞ্চলিক দলৰ নাম হৈছে AGP, অৰ্থাৎ AGP মানে কি? A মানে হৈছে অসম, A মানে হৈছে অসম, G মানে হৈছে গণ, P মানে হৈছে পৰিষদ, অৰ্থাৎ AGP, অসম গণ পৰিষদ। বুজিলা? এইটো হৈছে আমাৰ অসমৰ এটা আঞ্চলিক দলৰ নাম। এইটো প্ৰশ্ন তোমালোকৰ ক্লাছ 9ত আহিছে নহয়। এইটো প্ৰশ্ন তোমালোকে BA লেভেলতো পাবা। আমাৰ যেতিয়া এক্সাম হৈছিলে BAত, তেতিয়া এই প্ৰশ্নটো আহিছিলে যে কি অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা। কেতিয়াবা আহি যায় মানে।
ওকে বন্ধুসকল ক্লাছটোত আগ নবহাৰ আগতে তোমালোকে যদি নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে সমাজ বিজ্ঞান বিষয়টো অলপ দুৰ্বল অনুভৱ কৰা তেনেহ'লে আমি তোমালোকক হেল্প কৰিব পাৰিম তোমালোকে যদি অনলাইন ভিত্তিত সমাজ বিজ্ঞান বিষয়টো আমাৰ ফালৰ পৰা পঢ়িবলৈ ইচ্ছা কৰা তেনেহ'লে এই যিটো ফোন নম্বৰ দেখিছা এই ফোন নম্বৰটো তোমালোকে আমালৈ ফোন কৰি পিনে নিজৰ এডমিশ্যনটো কনফাৰ্ম কৰিব পাৰিবা আমি তোমালোকৰ সমাজ বিজ্ঞান বিষয়টোৰ প্ৰত্যেকটো পাঠ পঢ়াই দিয়াৰ লগতে প্ৰত্যেকটো পাঠৰ যিবিলাক অন্তৰ্নিহিত ভাৱ অৰ্থাৎ প্ৰত্যেকটো পাঠ পঢ়াই তোমালোকক বুজাই দিয়া হ'ব লগতে তোমালোকৰ যিসমূহ MCQ উদয় হয় তোমালোকৰ যিখিনি শৰ্ট কুৱেশ্যনছ যিখিনি লং কুৱেশ্যনছ এভৰিথিং তোমালোকক আমাৰ একাডেমিত শিকাই দিয়া হয় গতিকে তুমি যদি নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি সমাজ বিজ্ঞান বিষয়টোত অলপ দুৰ্বল অনুভৱ কৰা তেনেহ'লে এই ফোন নম্বৰটোত আমালৈ ফোন কৰা নতুবা হোৱাটছএপত মেছেজ কৰা আৰু তোমালোকৰ এডমিশ্যনটো আজিয়ে কনফাৰ্ম কৰি লোৱা নেক্সটটো মন কৰা নেক্সটটো হৈছে NDA ৰ সম্পূৰ্ণ নাম কি NDA ৰ সম্পূৰ্ণ নাম মানে ফুল ফৰ্মটো সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স NDA ইয়াত N মানে হৈছে নেশ্যনেল D মানে হৈছে ডেম'ক্ৰেটিক আৰু A মানে হৈছে এলায়েন্স NDA নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স বুজিলা ইয়াত বিভিন্ন ধৰণৰ অপশ্যন আছে দেখিছা নেশ্যনেল ডিষ্ট্ৰিবিউট এলায়েন্স আছে ডিষ্ট্ৰিক্ট এলায়েন্স আছে তাৰপৰা ডেম'ক্ৰেটিক এলায়েন্স আছে তাৰপৰা ডেম'ক্ৰেটিক এক্ট ওকে নেশ্যনেল ডেম'ক্ৰেটিক এক্ট এনেকৈ আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে NDA ৰ সম্পূৰ্ণ অৰ্থটো হৈছে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স বুজিলা এইটো নেক্সটটো মন কৰা ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটোৰ নাম হৈছে ঝাৰখণ্ড মৰ্চা দল এইটো গ'টো হৈছে শুদ্ধ অপশ্যন নেক্সট হৈছে UPA ইয়াৰ সম্পূৰ্ণ অৰ্থ কি মানে UPA ৰ সম্পূৰ্ণ অৰ্থ কি নতুবা ইয়াৰ সম্পূৰ্ণ অৰ্থ মানে হৈছে বুলি এনেকৈ অব্লিগেট আহিব পৰীক্ষাত তাৰপৰা এনেকৈ আহিব কুৱেশ্যন মাৰ্ক এটা আহিব ইয়াতে বুজিলা এইটো সৈতে কুৱেশ্যন মাৰ্ক এটা আহি যাব মানে বিভিন্ন ধৰণৰ অপশ্যনৰ পৰীক্ষাত আহিব পাৰে মানে এনেকুৱা ধৰণৰ প্ৰশ্নবোধক আহি যাব এনেকৈ ডেজিটেল থাকি পিনে কি লিখিবা UPA ৰ সম্পূৰ্ণ অৰ্থ হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স আমি আগতে পাই আহিছোঁ অলৰেডি নহয় জানো ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ যাক আমি ইংৰাজীত কওঁ INC মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বহুতে জনতা বিজেপিৰ কথা লিখি থৈ আহে দেই কিন্তু বিজেপি নহয় ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হৈছে কংগ্ৰেছ দল ভাৰতীয় জাতীয় কংগ্ৰেছ ব্ৰেকেট ক্লজ কৰি পিনে INC বুলি লিখিবা INC বুলি কেলে লিখিব কৈছোঁ যদি INC বুলি লিখি থৈ আহিলে ভাল লাগিব আৰু তোমালোকৰ যিজন টিচাৰে বহীখন চাব বহীখন চাই ভাবিব ল'ৰাটোৱে লিখিছে দেই ভালকৈ নম্বৰটো মানে ধুনীয়াকৈ দিব তোমালোকক বুজিলা ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি বুলি ক'লোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ এইটো মনত ৰখাই থৈ দিবা কিন্তু বিজেপি ভাৰতীয় জনতা পাৰ্টি বুলি লিখি থৈ নাহিবা সেনেকৈ লিখিলে তোমালোকৰ ভুল হ'ব কাৰ নেতৃত্বত দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল SN বেনাৰ্জীৰ নেতৃত্বত ইণ্ডিয়ান এছ'চিয়েশ্যনৰ বিষয়ে তোমালোকে ক্লাছ 10ত বহুত ডাঙৰকৈ পঢ়িবলৈ পাবা বুজিলা দি ইণ্ডিয়ান এছ'চিয়েশ্যন এই সম্পৰ্কে ডাঙৰকৈ পঢ়িবলৈ পাবা কিন্তু বৰ্তমান তোমালোকক জাষ্ট 9ত আছে যে জাষ্ট এটা সাম্যক ধাৰণা দিছে আৰু ইয়াত সেইটো কাৰণে এটা শ্বৰ্ট কুৱেশ্যন ওলাই যায় যে কি ইণ্ডিয়ান এছ'চিয়েশ্যন কাৰ নেতৃত্বত গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে SN বেনাৰ্জীৰ নেতৃত্বত তোমালোকৰ কোনো চিন্তাৰ কথা নাই তোমালোকৰ ছেকেণ্ড ইয়েৰলৈকে তোমালোকে অনলাইনতে পঢ়িব পাৰিবা আমাৰ আলোচনা একাডেমীত বুজিলা ক'লৈকো যাবৰ দৰকাৰ নাই কোনো টিউশ্যন ল'বৰ দৰকাৰ নাই জাষ্ট মোবাইলটো ল'বা আৰু এটা আমাৰ এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'বা নতুবা আমাৰ গ্ৰুপতো থাকিবা তাতে তোমালোকে পঢ়িব পাৰিবা গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা অসীম সীমিত নাই নে আছে শুদ্ধ উত্তৰটো হৈছে অসীম গণতন্ত্ৰ মানে হৈছে য'ত নেকি জনসাধাৰণে শাসন কৰে গম পালা আমি মানে ৰাইজে ৰজা আৰু গণতন্ত্ৰত বুজিলা আৰু গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা অসীম বুলি যদি এনেকৈ দেশডাল আহি যায় পৰীক্ষাত অসীম বুলি লিখিবা ঠিক আছে ইয়াত গ অপশ্যনটো বহাবা অসীম বুলি বহাবা ইয়াত কেলে অসীম বুলি বহাবা ইয়াত যদি তোমাৰ সীমিত নাই অসীম এনেকৈ যদি তোমালোকে মানে বিভিন্ন ধৰণৰ বেলেগ অপশ্যন যদি আহে সেইবিলাক অপশ্যনবিলাক যদি ইয়াত ভৰোৱা ভুল হ'ব অসীম কেলে হ'ব গম পাইছা না কিয়নো এতিয়া চোৱা এতিয়া আমাৰ চৰকাৰ এতিয়া কি বাৰু এতিয়া 2024 চনত আমি ক্লাছটো কৰিছোঁ 2024 চনত আমাৰ চৰকাৰ আছে বিজেপি এতিয়া বিজেপিয়ে যদি কিবা বেয়া কাম কৰে তেনেহ'লে বিৰোধী যিটো পাৰ্টি আছে এতিয়া কংগ্ৰেছ আছে বিৰোধী দল নহয় জানো মাতটো মাতিব লাগিব নহ'লে দেখোন আমাৰ যিটো ৰুলিং পাৰ্টি বিজেপি দেখোন বেয়া কামেই কৰি থাকিব মাত মাতিব লাগিব ন সংসদত কোনে মাত মাতিব বিৰোধী দলেহে মাত মাতিব তো সেইটো কাৰণে আমি ইয়াতে পঢ়াম কি বুলি অসীম বুলি বুজি পালা নিশ্চয় বুজি পাইছা ইয়াতকৈ সৰলকৈ বুজাই দিবলৈ নোৱাৰোঁ আৰু বুজিলা অ'কে ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ INCৰ প্ৰথমজন সভাপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ নেহেৰু গান্ধী নে উমেশ চন্দ্ৰ বেনাৰ্জী শুদ্ধ উত্তৰটো হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী বহুতে কি কৰিব ইয়াতে জৱাহৰলাল নেহেৰুৰ কথা লিখি থৈ আহিব জৱাহৰলাল নেহেৰু নহয় জৱাহৰলাল নেহেৰু আমাৰ ইণ্ডিয়াৰ প্ৰথম প্ৰাইম মিনিষ্টাৰহে আছিল দেই জাতীয় কংগ্ৰেছৰ সভাপতি নাছিল কিন্তু সেইটো কথা সদায় মনত ৰাখিবা আৰু কিছুমানে হয়তো মহাত্মা গান্ধী ভৰাবলৈও আছে কিন্তু এইবিলাক অপশ্যন নভৰাবা তোমালোকে শুদ্ধ অপশ্যনটো চাই লোৱা শুদ্ধ অপশ্যনটো হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী অ'কে
নেক্সট মন কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল মানে ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত স্থাপন হৈছিল মানে কিমান চনত গঠন হৈছিল শুদ্ধ উত্তৰটো হৈছে 1885 চনৰ 28 ডিচেম্বৰ তাৰিখে ইয়াত মানে তাৰিখটো দিয়া নাই বাৰু তথাপি মানে তোমালোকে জানিব লাগে যে সেইটো কাৰণে আমি ইয়াতে দি দিছো তাৰিখটো মন কৰিবা 28 ডিচেম্বৰ ঠিক আছে 1885 শুদ্ধ উত্তৰটো হৈছে কটো 1885 28 DEC মানে চমুকে ডিচেম্বৰ মানে এইটো বুজিলা চমুকে আমি ডিচেম্বৰটো DEC বুলি লিখো মানে অৰ্থাৎ ডিচেম্বৰ ওকে 1885 মনত ৰখাই থৈ দিবা পৰীক্ষাত আহি থাকে ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল কেতিয়া মানে ভাৰতবৰ্ষত প্ৰথম ইলেকশ্যন কেতিয়া হৈছিল 1950 চনত হৈছিল নে 52 চনত হৈছিল নে 49 চনত হৈছিল নে আকৌ ইয়াতে 1852 চনত হৈছিল বুজিলানে এতিয়া চোৱা সাধাৰণ নিৰ্বাচন মানে ইলেকশ্যনৰ কথা কোৱা গৈছে আমাৰ যে ইলেকশ্যন হয় 18 বছৰ পাৰ হ'লে যে ভোট দিবলৈ যায় যে তোমালোকৰ মা যায় দেউতা যায় সেই ইলেকশ্যনৰ কথা কোৱা গৈছে মানে আমাৰ যে জেনেৰেল ইলেকশ্যন বুলি কয় ন সেই ইলেকশ্যনৰ কথা সেই নিৰ্বাচনৰ কথা কোৱা গৈছে এতিয়া ভাৰতবৰ্ষত ব্ৰিটিছসকলে আমাক এই থৈ যোৱা পৰৱৰ্তী পৰ্যায়ত কোনটো চনত প্ৰথম সাধাৰণ নিৰ্বাচন জেনেৰেল ইলেকশ্যন অনুষ্ঠিত কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে 1952 চনত মানে 1951 চনৰ পৰা 1952 চনৰ ভিতৰত মানে প্ৰথমটো ইলেকশ্যন আমাৰ ইণ্ডিয়াত হৈছিল প্ৰথমটো জেনেৰেল ইলেকশ্যন মানে জিই মানে জেনেৰেল ইলেকশ্যন বুজিলা এইটো তোমালোকে পৰীক্ষাত যদি আহে লিখিব পাৰিব লাগিব ইমান ইজি প্ৰশ্নকেইটা যদি লিখিব নোৱাৰা তেনেহ'লে নহ'ব নহয় লিখিবতো পাৰিব লাগিব ন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল জাকিৰ হুছেইন মোৰাৰজী দেশাই নেহেৰু জৱাহৰলাল নেহেৰু নে মনমোহন সিং শুদ্ধ উত্তৰটো হৈছে জৱাহৰলাল নেহেৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰথমজন প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী আছিল PM আছিল জৱাহৰলাল নেহেৰু মনমোহন সিং নহয় মনমোহন সিং আমাৰ এই নৰেন্দ্ৰ মোদীৰ আগতে আছিল বুজিলা বহুতৰ মানে ইয়াতে মনমোহন সিং লিখো ভাবি থাকে ইহঁতি কিন্তু নহয় মনমোহন সিং দেই মনমোহন সিং নহয় শুদ্ধ অপশ্যনটো জৱাহৰলাল নেহেৰুহে মানে নেহেৰুৱে হৈছে আমাৰ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী তলৰ কোনখন সাম্যবাদী ৰাষ্ট্ৰ সাম্যবাদী মানে কি জানানে কমিউনিষ্ট ৰাষ্ট্ৰ কোনখন জাপান চীন বাংলাদেশ নে ভাৰত এইটো জাপানটো ইয়াত ইনে আহি গ'ল ইয়াত ভাৰত শুদ্ধ অপশ্যনটো হৈছে চীন হৈছে এখন কমিউনিষ্ট অৰ্থাৎ সাম্যবাদী ৰাষ্ট্ৰ বুজিলা মানে কমিউনিষ্ট বুলি কোৱাৰ কাৰণে নিশ্চয় বুজি পাইছে কাৰ্ল মাৰ্ক্সৰ কথা নহয় জানো সেই তোমালোকৰ এটা পেৰেগ্ৰাফে আছে জানি থওঁ আহা বুলি এই কিতাপখনত মন কৰিবাচোন তাতে লিখা আছে এইবিলাক অপশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমটো অধিৱেশন অথবা প্ৰথমখন অধিৱেশন ক'ত বহিছিল ভাৰতৰ জাতীয় কংগ্ৰেছ INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন ক'ত বহিছিল বাৰু কলকাতা গুৱাহাটী নাগপুৰ নে মুম্বাই অৰ্থাৎ বৰ্তমানৰ মুম্বাইৰ কথা কোৱা হৈছে শুদ্ধ উত্তৰটো হৈছে মুম্বাই বৰ্তমানৰ মুম্বাই আগতে মুম্বাই বুলি কয় ঠিক আছে সেই মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন যিখন অধিৱেশন সেই অধিৱেশন অনুষ্ঠিত কৰা গৈছিল বুজিলা ক'ত বুলি ক'লো মুম্বাই মানে মুম্বাই বুলি লিখি এনেকৈ ব্ৰেকেট ক্লজ কৰি বৰ্তমানৰ মুম্বাই এনেকৈ লিখিবা মানে বৰ্তমান মুম্বাই বুলি কয় আগতে মুম্বাই বুলি কৈছিলে সাম্যবাদী কমিউনিষ্ট আদৰ্শটো কোনজন ব্যক্তিৰ ছক্ৰেটিছ লেনিন কাৰ্ল মাৰ্ক্স নে ষ্টেলিন শুদ্ধ উত্তৰটো হৈছে কাৰ্ল মাৰ্ক্স এতিয়া এটা কথা হা এতিয়া আমি আগৰ কুৱেশ্যনটো কি পাইছিলোঁ মানে আগৰ কুৱেশ্যনটোত মানে ঠিক আছে ওপৰৰ দুটা কুৱেশ্যন আমি কি ডিছকাশ্যন কৰিছিলোঁ সাম্যবাদী ৰাষ্ট্ৰ চীন বুলি ক'লোঁ এতিয়া চীনত যে যিখন কমিউনিষ্ট চৰকাৰ আছে সাম্যবাদী চৰকাৰ আছে সেই এই যিটো ধাৰণা সাম্যবাদী ধাৰণা গণতন্ত্ৰৰ ধাৰণা ঠিক আছে ডিক্টেটৰশ্বিপৰ এইবিলাক যি ধাৰণা এই ধাৰণাবিলাক মানে কোনোবা এজন ব্যক্তি আৱিষ্কাৰ কৰা ব্যক্তিয়ে এইবিলাক বস্তু মানে আৰম্ভ কৰা বুজিলা এতিয়া যিটো কমিউনিষ্ট যিটো সাম্যবাদী ধাৰণাটো কোনজন ব্যক্তিয়ে আৰম্ভ কৰিছিলে সেই ব্যক্তিজনৰ নাম হৈছে কাৰ্ল মাৰ্ক্স তোমালোকে নিশ্চয় নামটো ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা শুনিছা যে কাৰ্ল মাৰ্ক্স নহয় জানো অ'কে নেক্সট মন কৰা শিৱসেনা কোন ৰাজ্যৰ আঞ্চলিক দল শিৱসেনা তোমালোকে নিশ্চয় শুনিবা শিৱসেনা তোমালোকে যদি NDTV নতুবা তোমালোকে যদি ABP নিউজ যদি হিন্দী নিউজ চেনেলবিলাক চোৱা তেনেহ'লে শিৱসেনাৰ বিষয়ে প্ৰায় আহি থাকে এতিয়া কোনখন ৰাজ্যৰ আঞ্চলিক দল হয় শিৱসেনা অসম মহাৰাষ্ট্ৰ নাগালেণ্ড নে পঞ্জাৱ শুদ্ধ উত্তৰটো হৈছে মহাৰাষ্ট্ৰত কি আছে জানা মহাৰাষ্ট্ৰত আছে শিৱসেনা নামৰ এটা আঞ্চলিক দল আছে যিটো নেকি মহাৰাষ্ট্ৰ মানে মুম্বাই আৰু বৰ্তমান যি মুম্বাই সেই মুম্বাই মহাৰাষ্ট্ৰতে আছে বুজিলা অ'কে গাইজ আই থিংক তোমালোকে কুৱেশ্যন আনচাৰখিনি ভাল পালা এইকেইটাই তোমালোকৰ শ্বৰ্ট আৰু তোমালোকৰ MCQ কুৱেশ্যন এণ্ড তোমালোকৰ কাৰণে খুবেই ইজিকৈ ইয়াতে অনা গৈছে বুজাবলৈ চেষ্টা কৰা হৈছে যাতে তোমালোকৰ বয়সটো অনুপাতে তোমালোকে যাতে কথাবিলাক বুজি পাই যোৱা আৰু ক্লাছ 10ত যাতে তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু এটা কথা চাবা ক্লাছ 9তে যদি তোমালোকে বস্তুবিলাক ক্লিয়াৰ কৰি নোযোৱা তেনেহ'লে যদি ভাবি আছিলা যে কি মই অসমৰ ভিতৰত প্ৰথম কৰিম নতুবা মই বহুত ভাল ৰিজাল্ট কৰিম তেনেহ'লে তোমালোকৰ বহুত প্ৰব্লেম হ'ব যদি তোমালোকে ক্লাছ 9তে ভালকৈ ক্লিয়াৰ হৈ নোযোৱা বুজিলা অৰ্থাৎ তোমালোকে 9ত যিখিনি পঢ়িবা তাৰে
মানে বেটাৰ ভাৰ্জনটো তোমালোকে ক্লাছ 10ত পঢ়িব লাগিব আৰু ক্লাছ 10ত যিখিনি পঢ়িবা তাৰ বেটাৰ ভাৰ্জনটো তোমালোকে যদি আৰ্টছত এডমিশ্যন লোৱা তেনেহ'লে তোমালোকে ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰত পঢ়িবগৈ লাগিব কলেজত পঢ়িব লাগিব বুজিলা গতিকে প্ৰত্যেকটো বস্তু ইণ্টাৰ কানেক্টেড হয় আৰু সেইটো কাৰণে কেতিয়াও মানে 9ৰ পৰা পঢ়িম 10ৰ পৰা পঢ়িম মেট্ৰিক পাছ কৰি ভালকৈ পঢ়িম এই এনেকুৱা ধাৰণা মনত ৰখাই পঢ়া শুনা নকৰিবা এনেকুৱা ধাৰণা যদি মনত ৰখাই দিয়া ন কাল কৰে তো আজ কৰে তো এনেকুৱা কথা এষাৰ আছে নহয় গতিকে কাইলৈ কৰিম বুলি ভাবিলে কৰিব নোৱাৰিবা গতিকে আজিয়ে কৰা মানে কাইলৈ বাদ দিয়া থ্যাংক ইউ সো মাচ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ যদি ভাল পালা এটা জানাই আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা কথাবিলাক যাতে তোমালোকৰ যিখিনি কথা আজিৰ ক্লাছটোত শিকিলা এই কথাখিনি যাতে তোমালোকৰ মাইণ্ডত ৰাখি যায় মানে সোমাই থাকে আৰু যাতে কেতিয়াও ওলাই নাযায় অ'কে থ্যাংক ইউ সো মাচ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ তোমালোকে যদি 10 বা 9ম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা টিউশ্যন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম